ৰং চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় চিৰিয়েল দুটি মনৰ জোনাকৰ দুটা প্ৰিয় চৰিত্ৰ বিক্ৰম আৰু কস্তুৰীক আপোনালোকে নিশ্চয় চিনি পায়। আজি কস্তুৰী অৰ্থাৎ উপাসনা প্ৰিয়মৰ জীৱনৰ কিছু নজনা কথা এইটো ভিডিঅ'ত জানিব পাব। সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মই উদয় আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কস্তুৰী অৰ্থাৎ উপাসনা শৰ্মাৰ সম্পূৰ্ণ নামটো হৈছে উপাসনা প্ৰিয়ম শৰ্মা আৰু তেওঁ ঘৰত মাতে উপা বুলিয়েই। আৰু তেওঁৰ দেউতাকৰ নাম হৈছে উৎপল শৰ্মা, যি এজন শিক্ষক, আৰু মাতৃৰ নাম হৈছে গীতাঞ্জলি শৰ্মা। উপাসনা প্ৰিয়মৰ এজন দাদাইকো আছে। দাদাইকৰ নাম হৈছে দেৱাশিষ বিক্ৰম শৰ্মা। উপাসনা প্ৰিয়মে স্কুলীয়া শিক্ষাপীঠ বিদ্যালয়ৰ পৰা আৰম্ভ কৰে আৰু কটন কলেজৰ উচ্চ মাধ্যমিক শিক্ষা আৰু লগতে স্নাতক ডিগ্ৰীও লাভ কৰে। উপাসনা প্ৰিয়মৰ ঘৰ হৈছে ভজালী জিলাৰ পাঠশালাত। উপাসনা প্ৰিয়মে বৰ্তমান কৰ্মসূত্ৰে নিজৰ মাক দেউতাকৰ লগত বৰ্তমান গুৱাহাটীতে থাকে। উপাসনা প্ৰিয়মে দুটি মনৰ জোনাক চিৰিয়েলখনত অভিনয় কৰাৰ আগতে বহুতো অসমীয়া গানত অভিনয় কৰিছে। তাৰে ভিতৰত হ'ল বিকি কলিতাৰ জোন জোনালী, চান্দীপ খাউদৰ যাই বৈ যায়, নেপু ৰঞ্জনৰ হেৰুৱা সুবাস আৰু বহুতো। উপাসনা প্ৰিয়মে বহুতো কভাৰ ছঙতো অভিনয় কৰিছে। বন্ধুসকল, আপোনালোকে দুটি মনৰ জোনাক চিৰিয়েলখন চাই নে নেচায় মোক প্লিজ কমেণ্ট কৰি জনাব, আৰু উপাসনা প্ৰিয়মৰ অভিনয় আপোনালোকৰ কেনেকুৱা লাগে সেইটো মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ সকলোতকৈ আগতে পাবলৈ। ধন্যবাদ। জয় আই অসম।